আছে VIP ৰোডত তাত কিছুমান মানুহে বহি পেলাই তেওঁলোকে ভুৱা নথিপত্ৰ ক্ৰিয়েট কৰি আছে চাকৰিৰ কাৰণে এই খবৰ পোৱাৰ লগে লগে আমাৰ ACP হিমাংশু দাস আৰু OC দিছপুৰ সদৰ থানাক পঠোৱা হ'ল ইমিডিয়েট তাত পাৰ্টি দি পেলাই তেওঁলোক গৈ পেলাই তাত দুটা ৰুমত মানুহ পালে আৰু তেওঁলোকৰ হাতত এটা কম্পিউটাৰ পাইছে সেই কম্পিউটাৰ আমি চালিজাৰি চালু তাতে ময়ো পিছত পিঅ ভিজিট কৰিলোঁ গৈ পেলাই কম্পিউটাৰ এক্সপাৰ্টৰ যোগেদি আমি কম্পিউটাৰ চেক কৰা হ'ল চেক কৰা তাত দেখা গৈছে যে কিছুমান তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ্ছ বনাইছে আৰু তাত গভৰ্ণমেণ্টৰ সিল মোহৰবিলাক স্কেন কৰি পেলাই তাত লগাইছে গতিকে সেইটো এনে দেখিলেই ধৰিব পাৰি গতিকে তেওঁলোক এইটো যা যোগাৰ কৰি আছিলে যে মানুহক ভুৱা এটা মানে এপইণ্টমেণ্ট লেটাৰ দিবৰ কাৰণে কিছুমান মানুহক আমি 7জন মানুহ তাত ডিটেইন কৰিছোঁ তেওঁলোকক সোধপোছ কাৰণে লৈ অনা হৈছে থানাত আৰু যিজন মেইন মানুহ আছিলে 2-3জন মানুহ তেওঁলোক তাতে আমি পুলিচ পাৰ্টি যোৱাৰ আগতে তেওঁলোক তাৰ পৰা ওলাই গৈছিলে হয়তো কিবা কামত ওলাই গৈছিল বা খবৰ পাই ওলাই গৈছিল কিন্তু তেওঁলোকক আমি বিচাৰি পোৱা নাই এতিয়াও আমি চেষ্টা চলাই আছোঁ